আজি আহিছোঁ আমি হাজো মন্দিৰ। ফুচকা খাই আছে মাইকী মানুহবোৰে ফুচকা খাই, মতা মানুহবোৰে ফুচকা খায়। পানীৰো খাইছে নে টেঙাৰো খাইছা? পানীৰো টেঙা আমি এটা এটা খাই চাওঁ দে। বাটা চাটা একো দিয়া নাই, নিমখ দিয়া নাই। অঁ এইটো ল ওলাই দিম। তোর মোবাইল কর, কেতে নাই তো। খা 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 ডাঙৰটো দিয়ে বেছিকে দিয়া আহি যাব নহয়। সেই ডাঙৰটো গ'ল এক পানী ঝাটকা মাৰি পেলাই ওলাই আহি নেকি চাওঁ। নাহিব আৰু চাগে মাছ কেইটাহে। আমি হাজো মন্দিৰ, এতিয়া হাজো মন্দিৰৰ আমি কাছবিলাক চাই আছোঁ। বহুত ডাঙৰ ডাঙৰ কাছু আছে ইয়াতে। চাবা গম পাইছে মাছটো 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 মালা কিনিলো। এই যে বিষ্ণুৰ অৱতাৰ যে মৎস্য কুৰ্ম, তাৰ মানে মাছ আৰু কাশ্যপ মৎস্য আৰু কুৰ্ম ৰূপে অৱতাৰ। ওপৰত নৰসিংহ আছে, 3টা অৱতাৰত তেওঁলোকে। হয় নেকি? মই ৰেকৰ্ডিং কৰি আছোঁ দেই। তাৰপিছত এই কি কয় এইটো তাৰমানে কি কয় এই কোনোবা ডাকত দিয়ে বুলি যে ক'লে সেইবিলাক নিদিয়ে। ইয়াৰ মাছ কাছ কোনেও মাৰি খাবও নোৱাৰে, নিসিজেও, আৰু কোনোবাই যদি কিবা কৰেও সি আৰু জীয়াই নাথাকে। হয় নেকি? তেখেতৰ বহুত মহত্ব। সেইকাৰণে মন্দিৰত যোৱাৰ আগতে ইয়াত তাৰমানে ভৰি হাত ধুই ল'ব লাগে। ভৰি হাত ধুই মৎস্য আৰু কুৰ্ম দৰ্শন কৰি ওপৰত যায়। তাৰপিছত আৰু এইটো যে পদুম ফুল আছে বুলি কৈছে মাছৰ তাতে বাকলিটোত পদুম ফুল আছে। হয় নেকি? মেইন মন্দিৰ দৰ্শন এতিয়া হাজো। অ' মা সত্য লাহে লাহে অ' মা জলদি জলদি দৌৰ দৌৰ। বহুত গৰম চিৰি, বাপৰে বাপ, খালী ভৰি আহিব নোৱাৰা। অঁ সিটো কৰি দিলে, চিন্তা নাছিলে। আজি বহুত বছৰৰ মূৰত আহিলোঁ হাজো মন্দিৰত পূজা কৰিব। চাওক মোৰ হাজবেণ্ড ওপৰত উঠি আছোঁ। ব'লা আমি সোমালোঁ দিয়া মন্দিৰ, উঠিলোঁ ওপৰত। সেইটো হ'ল হাজো মন্দিৰ, মাধৱ মন্দিৰ এইটো। অ' বাবা ইয়াতে মাংকি আছে, হা মন্দিৰৰ চাৰিওফালে বহুত ধুনীয়া লাগে। জগন্নাথৰ পশ্চিম দুৱাৰ বুলি কোৱা হয়। জগন্নাথ মন্দিৰৰ পশ্চিম দুৱাৰ বুলি কোৱা হয় এইটোক। এইখন হ'ল মেইন মন্দিৰ। মন্দিৰৰ চাৰিওফালে চাওক। কি চিনি নাপায়, তামোল খান্দা মানে কি বুজি নাপায়। ভাল লাগিছে দেই আজি বহুত বছৰ। আমাৰ আইতাক মনত পৰিছে, আমাৰ আইতাই এনেকৈ খাইছিলে, আমাৰ আইতাও এনেকৈ খাইছিলে। আজিকালি ল'ৰা ছোৱালীবিলাক চিনি নাপায়। চাওক খুৰাই কি ধুনীয়াকৈ তামোল খান্দি আছে। ভাল লাগিছে কিন্তু ন আহি চিনাৰীটো বহুত ধুনীয়া লাগিছে।
এতিয়া আমি গৈ আছোঁ তলত। হাই বুলি কোৱা। আমি ওপৰৰ পৰা আহি গ'লোঁ তলত নবতা অকলে খোজকাঢ়ি আছে। আমি টাকলো বেটা বাবা চাওক কেদাৰৰ চাৰিওফালে। এইটো হ'ল কেদাৰৰ ৰাস্তা। পাৰিছে দে আৰু আবাৰ জেষ্ঠিনে ল'ব কাটো হ'ল কেদাৰ মন্দিৰ। এইটো চাইডে এটা, এইটো চাইডে আমার গুড বইটা কোন বাবা মই মাৰি আছোঁ দেই। বিশ্বকৰ্মা বাবাই বনাইছিল। চাৰিওফালে ইমান ধুনীয়া, যাবই মন নাযায়, ইমান ধুনীয়া বতাহ। এতিয়া ইয়াৰ পৰা ওলালোঁ, এতিয়া আমি চাম মনসা মন্দিৰ। এতিয়া আহিছোঁ আমি মনসা মাৰ মন্দিৰ। নিজৰ অৱস্থা চেছ। ইফালে আছে নন্দী। এইটো হ'ল মনসা মন্দিৰ। ঠিক চিনাৰীখিনি বহুত ধুনীয়া। অঁ মানুহ ঘৰ এইবিলাক। এইটো ৰবাৰ বাগান, এইটো ৰবাৰ বাগান। অঁ এইটো পাথৰত আহি পেলাই ধাক্কা লাগছে। এইটো চা, এইটো ৰামকল গছৰ চিন চা, এইটো ৰামকল গছৰ চিন দেখিছা? এইটো চিনকেইটা দেখিছা না? পুৰণা তেতলি গছ, এইখন বহুত পুৰণা তেতলি গছ। এইটো আজিৰ নহয় আৰু, আজিৰ যুগৰ নহয় আৰু, বহুত যুগৰ। যেতিয়া লক্ষীন্দৰক সাপে খুটাইছিলে তেতিয়া ইয়াতে তাক সাপে বিষ টানি পেলাই ইয়াৰ পৰা গুচি গৈছিলে। ইয়াতে আছে, তাৰ আগত আছে, এইটো আছে পুৰণা, বহুত পুৰণা তেতলি গছ সেইটো। আৰু লাষ্টত গৈ থৈ পেলাই তাতে আছে ৰামকলৰ চিন, সেইখিনিয়ে এয়ে চাব আহিছিলে ইয়াতে। বেউলাক যেতিয়া তপস্যা কৰি পেলাই লক্ষীন্দৰৰ সাপে যেতিয়া খুটাইছিলে, তাৰপিছত সাপৰ বিষটো টানি পেলাই এইটো লানি দি গৈছে। এইটো পূৰা সাপৰ লাইন পূৰা পাহাৰে পাহাৰে উঠি গৈছে বুলি চবে মান্যতা আছে এইটো মন্দিৰত। কিন্তু ইয়াতে হাজোত আহিলে কিন্তু বহুত মানুহে এইটো মন্দিৰটো নেদেখে। আপোনালোকে আহিব, আহি পেলাই সুধি আহিব, সুধি আহিলেহে আপুনি এইটো বস্তুটো দেখা পাব। কিন্তু নহ'লে কিন্তু সুধি নাহিলে কিন্তু এইটো বস্তুটো আপোনালোকে চাব লগা হ'লে, চাব আহিলে আপোনালোকে পূৰা সুধি পেলাইহে আহিব। ইয়াতে কিন্তু যোনে তোনে মানুহে দেখাও নাই আৰু প্ৰায়ভাগে মানুহে দেখাও নাপায়। সেইটো কাৰণে এইটো বেউলা লক্ষীন্দৰ এইটো যদি চাবহে আপোনালোকে সুধি পেলাই আহিব। Sister. Wow, good boy. Oh, okay, dapat paisa itlak. Ajit. Sao? Itu tim tes itu no? Wah muka hebat. Dia jadi. Itu hal puan muka. Wall. Kami kian coba. ঘুরিব পারি না এখানে হাজো পোৱা মুকা চাওক চাৰিওফালে আহিলে বহুত ধুনীয়া লাগে। মন্দিৰটোত আহিও ভাল লাগে, শান্তি লাগে আৰু লগতে ভিউবোৰ বহুত ধুনীয়া। হাজো পোৱা মুকা।